মামই যাবলৈ ওলাইছে কথা আৰু পাৰ উৎপল মেঘল সেইদিনা দেওবাৰ পিঠিত এটি বেগ এমুকুৰা বোজা নতুনকৈ কিনা এযোৰ পোছাক মোতকৈ মাৰ বেছি বেয়া লাগিছে চকু পানী মচি পদূলিলৈকে আগবঢ়াই দিছিল আৰু বাৰে বাৰে কৈছিল ভালকৈ থাকিবি সময়মতে খাবি ভালকৈ পঢ়িবি অযথা সময় নষ্ট নকৰিবি মোৰো যথেষ্ট দুখ লাগিছে কিন্তু মাৰ চকু পানীৰে পূৰ্ণ চকুহাল আৰু আউসীৰ হেতা পৰা জোনবাই তুলিছিল মুখখন দেখি মই থমকি ৰৈছিলোঁ মোৰ চকুৱে কন্দা নাই কিন্তু হৃদয়ে ঠাকুৰি ঠাকুৰি কান্দিছে মাক কৈছিলোঁ মা নাকান্দিবি যদি কান্দ মই নাযাওঁ তথাপি মাৰ চকু পানীৰ নিজৰা বৈছিল বুকুত হাত থৈ আগবাঢ়িছিলোঁ এদিতে বন্ধু এজনে ক'লে ঐ বল বাছ ষ্টেণ্ডলৈ থৈ চাইকেলৰ কেৰিয়াৰত বহিলোঁ বুকুত গভীৰ বেদনা লৈ কঙাল মনটো মনাই লৈ পাছলৈ ঘূৰি যাবৰ শক্তি নাছিল দেহত আৰু মনত চাইকেলৰ কেৰকেৰ শব্দ মনত একাজলি দুখ লৈ বাছ ষ্টেণ্ড পাইছিলোঁ কিছু সময় ৰৈছিলোঁ মৃদু বতাহজাক বলি আছিল বাছ এখন ৰৈছিল বাছত উঠিছিলোঁ বতাহজাকে বৰকৈ আমনি কৰিছিল অতীতৰ স্মৃতিবোৰ এটি এটি দৃশ্য ভাহি উঠিছিল মোৰ দুচকুৰ আগত অতীতক ৰমন্থন কৰি সপোনৰ সাগৰত ডুব গৈ পালোহি শৰাইঘাট মহাবাহুৰ কলকলনি শব্দ আৰু যান বাহনৰ বিৰক্তিকৰ শব্দ মূৰটোৱে কিছু সময় কাম কৰা নাছিল উৎকৃষ্ট গৰম আৰু মহানগৰীৰ অচিন বতাহ বেইলিৰ পানী বটলটো লৈ টুকুত খাই এখোজ দুখোজকৈ আগবাঢ়িছিলোঁ মনত হেজাৰ সপোন কত যে আশা এৰি অহাৰ কিছু যন্ত্ৰণা ৰাতিপুৱাৰ আকাশত লাহে লাহে ওলাই অহা ৰঙা বেলিটোৰ নিচিনা আগবাঢ়িছিলোঁ ইউনিভাৰ্চিটিৰ বয়জ হোষ্টেললৈ